নমস্কাৰ বন্ধুসকল, মই শতাব্দী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৱাক টুগেডাৰ উইথ চিল্কীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন আজি আমি ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰা দেশৰ সৰ্বোচ্চ নথি বা ডকুমেণ্ট পাছপৰ্টৰ বিষয়ে কথা পাতোঁ। আচলতে পাছপৰ্টটো কি হয়, ভিছা আৰু পাছপৰ্ট একে নেকি, আৰু এই পাছপৰ্টখন থাকিলে আমাৰনো কি কি সুবিধা হয়? অকল বিদেশ ফুৰিবলৈ যাবলৈহে আমাক পাছপৰ্ট লাগে নেকি, আৰু প্ৰত্যেকখন দেশলৈ যাবলৈ আমাক বেলেগে বেলেগে পাছপৰ্ট লাগে নেকি আদি প্ৰায়বিলাক প্ৰশ্ন এশবাৰ মোৰ মনতো আছিল। গতিকে আজি এই ভিডিঅ'টোত আমি সকলোবোৰ দিশ সামৰি পাছপৰ্টৰ ওপৰত কথা পাতিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ মনতো উদয় হোৱা এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে পাই যাব। আহকচোন আজি পাছপৰ্টৰ ওপৰত কথা পাতি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যেতিয়া আমি ভাবিছোঁ যে আমি পাছপৰ্ট এখন এপ্লাই কৰিম, এতিয়া পাছপৰ্টখন এপ্লাই কৰিবলৈ আমি প্ৰথমতে কি কৰিব লাগিব? পাছপৰ্ট এপ্লাই কৰাৰ যিটো অনলাইন ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইট, সেইটোত গৈ এপ্লাই কৰিব লাগিব। আৰু আজিকালি কেইবাটাও বেলেগ বেলেগ ৱেবছাইট দেখায়, কিন্তু আপোনালোকে সেইবোৰত এপ্লাই নকৰি যিটো গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইট পাছপৰ্ট এপ্লাই কৰাৰ তাতহে এপ্লাই কৰিব, কাৰণ সেইটো একেবাৰে ছেফ হয় অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত। আৰু সেই ৱেবছাইটটো মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰাও কৰিব পাৰিব। সেইটো হৈছে আপোনালোকৰ passportindia.gov.in নামৰ যিটো অফিচিয়েল ৱেবছাইট, সেইটোতহে এপ্লাই কৰিব। এতিয়া আপোনালোকে অফিচিয়েল ৱেবছাইটটোত গৈ পেলাই আপোনালোকে প্ৰথমতে সেই অফিচিয়েল ৱেবছাইটটোৰ যিটো হোম পেজ তালৈ যাব। এতিয়া হোম পেজত যোৱাৰ পিছত আপোনালোকে যেতিয়া নতুনকৈ এপ্লাই কৰিব, ফ্ৰেছ হয়, তেতিয়া আপোনালোকে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু লাষ্টত এক্সিষ্টিং ইউজাৰ লগ ইন কৰিব লাগিব। তেনেদৰে আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰিব পাৰে। আৰু ইয়াত অনলাইন এপ্লিকেশ্যন কৰাৰ ক্ষেত্ৰত যেতিয়া আপোনালোকৰ প্ৰচেছ হ'ব, তেতিয়া এখন ফৰ্ম আহিব আৰু সেই ফৰ্মখনত আপোনালোকৰ নাম, এড্ৰেছ, যিবিলাক আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, সেইখিনি পুট কৰিব লাগিব। এইখিনিতে তাত এটা কথা সোধে যে আপোনালোকক পাছপৰ্টখন 36 পেজৰ লাগিব নে 60 পেজৰ লাগিব। আপোনালোকে সেইটো যেতিয়া দেখিব, মই ভাবোঁ যে 36 পেজৰখনে আমাৰ নৰ্মেল মানুহৰ কাৰণে এনাফ। যিবিলাক মানুহে ধৰক কেতিয়াবা ফুৰিবলৈ যাব বিদেশলৈ, কেতিয়াবা যাব আৰু তেনেকুৱা ক্ষেত্ৰত। কিন্তু যদি বোলে আপুনি বছৰে বছৰে বা প্ৰায়ে গৈ থাকিবলগীয়া হয়, তেতিয়াহ'লে আপুনি 60 পেজৰখন এপ্লাই কৰিব পাৰে। আৰু এতিয়া আপোনালোকে 36 পেজৰখন যেতিয়া এপ্লাই কৰিবলৈ ল'ব, তেতিয়া তাত আপোনালোকক আকৌ এটা অপশ্যন আহিব যে আপোনালোকে নৰ্মেল পাছপৰ্ট এপ্লাই কৰিব নে তৎকাল কৰিব। সেইটো হৈছে প্ৰচেছৰ ক্ষেত্ৰত। এতিয়া আপুনি নৰ্মেল পাছপৰ্ট যদি এপ্লাই কৰে, তেতিয়া আপোনাৰ এমাহমান সময়ৰ ভিতৰত আহে আৰু পইচাটো অলপ কম হয়। আৰু যদি আপুনি তৎকাল এপ্লাই কৰে, তেতিয়াহ'লে পইচাটো অলপ বেছি লয় আৰু আপোনাক 5 দিন বা 7 দিনৰ পিছত ঘৰলৈ পাছপৰ্ট পঠাই দিয়ে। এতিয়া এই তৎকালটো আপুনি ইমাৰ্জেঞ্চি ক্ষেত্ৰত লাগে বিশেষকৈ। এটা এক্সাম্পল দিছোঁ দেই। এতিয়া ফিফা ৱৰ্ল্ড কাপ যিটো হৈছে কাটাৰত, আপোনালোকে যদি বোলে আপোনাৰ ওচৰত যদি পাছপৰ্ট নাই, আপুনি বোলে ৱৰ্ল্ড কাপ চাবলৈ যাবলৈ বিচাৰিছে আৰু ৱৰ্ল্ড কাপলৈ বেছি দিনো নাই, তেতিয়া আপুনি তৎকাল এপ্লাই কৰিব পাৰে। তেতিয়া আপোনাৰ এসপ্তাহৰ ভিতৰত পাছপৰ্ট আহিলে, অহাৰ পিছত আপুনি টিকেট কাটি কাটাৰলৈ গৈ খেল চাব পাৰিব। আৰু বোলে যদি আপুনি ধৰক কাটাৰৰ এক্সাম্পল দিছোঁ, যদি আপুনি কাটাৰ এনেই ফুৰিবলৈ যাব, প্লেন এটা বনাই আছে ধৰক, তেতিয়া আপুনি এমাহ 2 মাহ সময় আপোনাৰ হাতত আছে বোলে যাবলৈ, তেতিয়া আপুনি নৰ্মেল এপ্লাই কৰিব পাৰে। লাহে ধীৰে আহিব, আৰামত পাব, তাৰপিছত টিকেট কৰি গ'লেও হ'ব। সেইটোৱে হৈছে ডিফাৰেঞ্চটো পইচাৰ ক্ষেত্ৰত আৰু আপোনাৰ ঘৰলৈ পাছপৰ্টখন আহি পোৱাৰ সময়ৰ ক্ষেত্ৰত। এতিয়া এইখিনি হোৱাৰ পিছত আপুনি ফৰ্মখন নিজৰ নাম এড্ৰেছ দি ফিল আপ কৰিলে অনলাইনত। কৰাৰ পিছত আপোনাৰ আহিব ডকুমেণ্টৰ কথা, যে অনলাইন এপ্লাই কৰোঁতে আমাক পাছপৰ্টত কি কি ডকুমেণ্ট লাগিব। ইয়াত 3টা ডকুমেণ্টে মেইনলি লাগে। এটা হৈছে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে, এটা হৈছে এড্ৰেছ প্ৰুফৰ কাৰণে, আৰু এটা হৈছে ID প্ৰুফৰ কাৰণে। এজ প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে যদি মেট্ৰিকৰ এডমিট দিব পাৰে, নহ'লে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, অপশ্যন থাকে যোনটো দিয়ে। বা তেনেকৈ আপোনালোকৰ ID প্ৰুফৰ কাৰণে ড্ৰাইভিং লাইচেঞ্চ দিলে বা আধাৰ দিলে,
তেনেকৈ দিব পাৰে। আকৌ যিটো এড্ৰেছ প্ৰুফ থাকে, এড্ৰেছ প্ৰুফৰ কাৰণে বেংকৰ পাছবুকৰ কপি দিব পাৰে বা আধাৰ দিব পাৰে, ভোটাৰ কাৰ্ড দিব পাৰে, তেনেধৰণে কৰিব পাৰে। মই এইখিনিতে এটা কথা কওঁ যে যদি আপোনাৰ আধাৰ কাৰ্ডখন শুদ্ধকৈ বনাই থোৱা আছে, তেতিয়াহ'লে আপোনাৰ আধাৰখন দিয়ে 2-3টা ক্ৰাইটেৰিয়াত আপোনাৰ আধাৰৰ স্কেন কপি দিলেই হৈ যায়। সেইকাৰণে আধাৰখন থাকিলে এপ্লাই কৰাত বহুত সুবিধা হয়। এতিয়া আপোনালোকে সেই ডকুমেণ্ট দিলে, যাৰ যাৰ যি আছে ওচৰত, শুদ্ধ হৈ থাকিব লাগে ডকুমেণ্টত বস্তুটো, সকলো বস্তু। আৰু শুদ্ধকৈ ডকুমেণ্ট দিয়াৰ পিছত আপুনি ফটো আপলোড কৰিলে, ছিগনেচাৰ আপলোড কৰিলে, আপোনাৰ অনলাইনৰ এপ্লিকেশ্যনৰ ফাৰ্ষ্ট প্ৰচেছ হৈ গ'ল। এতিয়া আহিলে আপোনাৰ পে'মেণ্টৰ কথা। পে'মেণ্টটো যদি আপুনি অনলাইন এপ্লাই কৰিছে, যেতিয়া পে'মেণ্টটো যদি অনলাইন মোডত কৰে, তেতিয়াহ'লে বহুত সুবিধা হয়। নহ'লে অপশ্যন আছে, আপুনি বেংকত গৈ ধৰক চালান কাটি তেনেকৈ কৰিব, তাৰপিছত আহি চালানৰ যিটো ৰিচিপ্ট কপি থাকে, তাৰ ৰিচিপ্ট নাম্বাৰটো আকৌ আহি আপলোড কৰিব লাগে তাত অফিচিয়েল ৱেবছাইটত। তাতকৈ মই ভাবোঁ যে অনলাইন মোডত যদি কৰে আপোনালোকৰ বেছিয়ে সুবিধা হ'ব। এই অনলাইন এপ্লিকেশ্যনৰ যিটো প্ৰচেছ, সেইটো আপোনালোকে নিজে মোবাইলত বা লেপটপতে ঘৰত বা কম্পিউটাৰত কৰিব পাৰে। যদি কেনেবাকৈ যদি কৰাত অকণমান দিগদাৰ হয় বা ইমান বেছি মোবাইলৰ এনেকুৱা বস্তু কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত এনেকুৱা কোনোবাটো আছে বা ওচৰত বা আপোনাৰ ফ্ৰেণ্ডত কোনোবা এনেকুৱা হয়তো থাকিব যি মোবাইল বেছিকৈ ইউজ কৰে। তেওঁলোকেতো এইবোৰ জানেই, তেওঁলোকৰ হয়তোৱে আপুনি একদম সৰু সহজতে হোৱা এটা কাম মানে যিটো কৰাই ল'ব পাৰে। বা যদি তাতো অসুবিধা, তেতিয়াহ'লে ইণ্টাৰনেট কেফেত গৈ কৰাই আহিব পাৰে। আৰু এতিয়া আমি পাছপৰ্টখনৰ অনলাইনৰ প্ৰচেছটো হৈ গ'ল, পে'মেণ্টটো কৰিলোঁ। কৰাৰ পিছত আহিলে আপুনি এটা ডেট ছিলেক্ট কৰাটো, আৰু সেই ডেটটো আপোনালোকৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে পাছপৰ্ট সেৱা কেন্দ্ৰ যিটো থাকে তালৈ যাবলৈ আপুনি এটা ডেট ছিলেক্ট কৰিব লাগে যে মই অমুক ডেটত যাব পাৰিম। আৰু সেই ডেটটো আপোনালোকে নিজৰ মতে ছিলেক্ট কৰিব পৰা অপশ্যন থাকে। কৰাৰ পিছত আপুনি পাছপৰ্ট সেৱা কেন্দ্ৰ ক'ত ক'ত আছে সেইটো জানিব লাগিব অসমত। এতিয়া অসমৰ প্ৰায়ভাগ জেগাতে আজিকালি হৈ গ'ল। আগতে অকল গুৱাহাটীতহে মেইনলি একেবাৰে আগতে আছিলে, কিন্তু এতিয়াতো প্ৰায়ভাগ জেগাতে আছে। আপোনাৰ ঘৰৰ ওচৰত যোনটো কেন্দ্ৰলৈ আপোনাৰ সুবিধা হয় যাবলৈ, সেইটোতে আপুনি লৈ ল'ব পাৰে। তেতিয়া আপুনি সহজে গৈ তাত কৰি আহিব পাৰে। মই আপোনালোকক অসমৰ ক'ত ক'ত আছে সেয়াও বাৰু স্ক্ৰীনত মেনশ্যন কৰি দিম। আৰু আপোনালোকে এইটো চাব যে 10 বছৰৰ কাৰণে এখন পাছপৰ্ট এবাৰ বনালে 10 বছৰলৈ ভেলিডিটি থাকে। কাৰণ 10 বছৰৰ পিছত আপুনি সেই পাছপৰ্টখন পুনৰ ৰি-ইছ্যু কৰিব লাগিব। আৰু আপুনি কোনটো চেণ্টাৰ ল'লে 10 বছৰৰ পিছতো আপোনাৰ মানে তাত যাবলৈ সুবিধা হ'ব, সেইটো ভাবি সেইমতে আপুনি ছিলেক্ট কৰিব পাৰে। মই গুৱাহাটীত কৰিছিলোঁ। মই গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত যিটো পাছপৰ্ট সেৱা কেন্দ্ৰ আছে তাতে এপ্লাই কৰিছিলোঁ। আৰু আপোনালোকে এতিয়া যিখিনি অনলাইন এপ্লিকেশ্যনৰ প্ৰচেছ, ধৰক ফৰ্ম ফিল আপ কৰিলে, পে'মেণ্ট কৰিলে, তাৰপিছত ডেটটো ছিলেক্ট কৰিলে, হৈ গ'ল। এতিয়া কেইদিনমান লোৱাৰ পিছত আপুনি অফিচিয়েল যিটো ৱেবছাইট মই মেনশ্যন কৰিছিলোঁ, সেই ৱেবছাইটটো লগ ইন কৰি পেলাই আপুনি চাই থাকিব পাৰে যে মোৰ পাছপৰ্টৰ কাৰণে মোৰ ডেটটো পাইছেহি নেকি, তাত ডেট মেনশ্যন হৈ থাকে। আৰু এটা অনলাইন এপ্লিকেশ্যন কৰাৰ যিটো এটা প্ৰিণ্ট কপি ফৰ্মখনৰ, সেইটো আপোনালোকে উলিয়াই ল'ব। কাৰণ যেতিয়া ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যাব, সেই কপিটো লৈ গ'লে ভাল হয়। বা আপোনালোকৰ মোবাইলতো যিটো ৰেজিষ্টাৰ হোৱাৰ মেছেজ আহে, সেইটোও দেখাই তাত সোমাব পাৰিব। আৰু এতিয়া আহিলে আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যোৱাটো। এইখিনিতে বহুতে মানে এইটো ভাবে দেই, ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যেতিয়া পাছপৰ্ট সেৱা কেন্দ্ৰত যাব লাগে, বহুতে ভাবে যে তাত ইণ্টাৰভিউ ল'ব আমাক। আচলতে এনেকুৱা কথা নাই। মানে মোৰো আগতে মনলৈ আহে দেই, ইণ্টাৰভিউ ল'ব নেকি। সেয়া নহয়, তাত আপোনাৰ ফিজিকেল ভেৰিফিকেশ্যনহে হয়। ফিজিকেল ভেৰিফিকেশ্যন মানে কি হয়, আপোনাৰ যিমান এডুকেশ্যনেল কোৱালিফিকেশ্যন, এড্ৰেছ প্ৰুফ, এজ প্ৰুফ, এনেকুৱা যিবোৰ অৰিজিনেল ডকুমেণ্ট আছে, সেই গোটেই ডকুমেণ্টখিনি আপুনি পাৰিলে এটা ফাইলত লৈ যাব সেইদিনাখন। কাৰণ তাত এইটো ক্লিয়াৰকৈ মেনশ্যন নাথাকে যে আপোনাক কোনটো ডকুমেণ্ট লাগিব তাত বা বিচাৰিব তেওঁলোকে। সেইবাবে আপুনি গোটেইখিনি লৈ যাব, তেতিয়া আপোনাৰ একেদিনাই কামটো হৈ যাব। আৰু তাত আপোনাৰ গোটেই অৰিজিনেল ডকুমেণ্টখিনি এটা এটাকৈ স্কেন কৰি তেওঁলোকে ৰাখি পেলাই আপোনাক অৰিজিনেলটো ঘূৰাই দিব, কপিটো। আৰু তাত আপোনাৰ ফেচ কেমৰ জৰিয়তে লাইভ ফটো, ভিডিঅ' হ'ব, তাৰপিছত ফিংগাৰ প্ৰিণ্ট ল'ব, চকুৰ আইৰিছৰ এটা ফটো ল'ব, তেনেধৰণে ডিজিটেল ছিগনেচাৰ কৰিবলৈ দিয়ে। সেইবিলাক প্ৰচেছ হয়। তাৰপিছত আপোনাৰ পাছপৰ্টখন আহিবলৈ অলপ টাইম লাগিব, কিন্তু পাছপৰ্টৰ কাৰণে আপোনাক কিছুমান এচেছৰিজ, ধৰক আপোনাক পাছপৰ্টৰ কভাৰ লাগিব নেকি,
সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তু যদি আপোনাক লাগে, এইটো মেণ্ডেটৰী নহয় যে আপুনি ল'বই লাগিব কভাৰটো। সেইটো টাটাৰ পিনৰ পৰা এটা ধুনীয়া কভাৰ, ভাল কভাৰ দিয়ে দেই। সেইটো যদি আপুনি বিচাৰে 500-600 টকা এনেকুৱা অপশ্যন থাকে, আপোনাক যোনটো লাগে সেইটো আপুনি ল'লে তাতে লগালগ তেওঁলোকে লিখি লয় যে এইটো লাগিব। সেইটো হৈ গ'ল। আপোনাৰ হোৱাৰ পিছত আপোনাক এটা টোকেন নাম্বাৰ দিয়ে, স্ক্ৰীণত যিটো ওলাই থাকিব তাত পাছপোৰ্ট সেৱা কেন্দ্ৰত। আপুনি সেইমতে নেক্সট এটা ৰুমত এজন অফিচাৰৰ ওচৰত যাব লাগে। তেওঁ আপোনাৰ অৰিজিনেল ডকুমেণ্টখিনি আপোনাৰ অলৰেডি হৈ গ'ল স্কেন। এতিয়া তেখেতে সেইখিনি চাই পেলাই আপোনাক এড্ৰেছটো আপোনাৰ আৰু নামটো সুধিব। আপুনি সেইটো মুখেৰে কওঁতে তাৰ লগত মিলিছে নে চাই, আৰু সেইটোৱেই হৈছে মানে যিটো বহুতে ইণ্টাৰভিউ বুলি ভাবে। আৰু এনেকুৱা নহয় যে তাত আপোনাক ইংলিছতে সুধিব অফিচাৰজনে, সেইটো নহয়। আপুনি যদি অসমীয়াত পাতিছে, তেখেতক অসমীয়াত উত্তৰ দিছে প্ৰথমতে, তেতিয়াহ'লে আপোনাক অসমীয়াত সুধিব। আৰু আপুনি যদি হিন্দীত উত্তৰ দিছে, তেতিয়াহ'লে হিন্দীতে তেওঁ বাকীখিনি সুধিব। আৰু বা ইংলিছত যদি আপুনি কথা পাতিছে সোমাই গৈ, তেতিয়াহ'লে ইংলিছত সুধিব। সেইকাৰণে সেইটো লৈ একো টেনশ্যন ল'ব নালাগে যে তাত ইণ্টাৰভিউ হ'ব বা কিবা হ'ব নেকি। তো নৰ্মেলকৈ যাওক, আপুনি দিয়ক। মেইনলি আধাৰটোৰ ওপৰত ফ'কাছ কৰিব যে আপোনাৰ আধাৰখন শুদ্ধ হৈ আছে নাই, তাৰপিছতহে আপুনি এইবোৰ মানে এপ্লাই কৰিব। আৰু আধাৰৰ ক্ষেত্ৰত মই কি কওঁ যে আপুনি অৰিজিনেল আধাৰ কাৰ্ডখনটো ফিজিকেল ভেৰিফিকেশ্যনত লৈ গ'লেই, লগতে আপুনি এখন আধাৰ থাকে যিখন মোবাইলত আহে, সেই আধাৰখন আপুনি কালাৰ এটা প্ৰিণ্ট আউট উলিয়াই লৈ যাব, কাৰণ তাত আধাৰ বিচাৰে মানে। সেইকাৰণে সেই আধাৰৰ প্ৰিণ্ট আউট লৈ গ'লে, আৰু আপোনাৰ যিখিনি অৰিজিনেল ডকুমেণ্ট আছে, অৰিজিনেলখিনি নিয়াৰ উপৰিও প্ৰত্যেকৰে দুটা মানে জেৰক্স কপি লৈ যাব লগত। কাৰণ তাত প্ৰথমতে যেতিয়া ৰেজিষ্টাৰ কৰিব তাত গৈ পেলাই, তেতিয়া আপুনি তাত জেৰক্স কপি দিবলগীয়া হয়। আকৌ ওপৰতো গৈ মানে বা নেক্সট প্ৰচেছত মানে ছেকেণ্ড প্ৰচেছতো আপুনি দিবলগীয়া হৈ যায়, সেইটো কাৰণে নিব। আৰু আপোনাৰ এড্ৰেছৰ ক্ষেত্ৰত যদি ক'ৰবাত অলপ কিবা যদি অকণমান খেলি মেলি আছে, ধৰক পিনক'ড ঠিকে আছে, বাকী কিবা খেলি মেলি আছে, তেতিয়া আপোনাৰ কেতিয়াবা NRCৰো লিগেচি কপিটো চাব বিচাৰে মানে অৰিজিনেলটো। সেইকাৰণে তেনেকুৱা কিবা থাকিলে আপুনি NRC কপি এটাও যদি আপোনাৰ ওচৰত আছে, তেতিয়াহ'লে সেইটো লৈ যাব পাৰে। এতিয়া আপোনাৰ সেইখিনি হৈ যোৱাৰ পিছত আপুনি তাৰ পৰা এখন কাগজ দিয়ে, যিখনত আপোনাৰ গোটেইখিনি ফুলফিল হোৱাৰ পিছত তাত তেওঁলোকে টিক মাৰ্ক কৰি দিয়ে। সেই কাগজখন লৈ আপুনি ঘৰলৈ আহিব। আহি পেলাই আপুনি সেই অফিচিয়েল ৱেবছাইটটোত ট্ৰেক কৰি থাকিব পাৰে যে আপোনাৰ এতিয়া কিমান আগবাঢ়িছে, সকলো তাত আপডেট হৈ থাকে। আৰু তাৰ পৰা অহাৰ পিছত কি হ'ব, পাছপোৰ্ট কেন্দ্ৰৰ পৰা আপুনি ফিজিকেল ভেৰিফিকেশ্যন কৰি অহাৰ পিছত আপোনাৰ এটা ৰিপৰ্ট বনাব। আৰু সেই ৰিপৰ্টটো তেওঁলোকে আপোনাৰ যোনটো মানে হোম ডিষ্ট্ৰিক্ট হয়, সেই ডিষ্ট্ৰিক্টৰ SP অফিচলৈ পঠাই দিব। আৰু সেই SP অফিচত এবাৰ চোৱাৰ পিছত আপোনাৰ এটা ৰিপৰ্ট তেওঁলোকেও বনাই পেলাই যিটো আপোনাৰ পুলিচ থানালৈ পঠাব। আৰু সেই পুলিচ থানাৰ পৰা বা SP অফিচৰ পৰাই সাধাৰণতে কল আহে, আপোনাক কল কৰি মাতি কয় দিম পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে। আপুনি সেইদিনাখন গ'ল, তাতো বিশেষ একো নহয়, আপুনি নিজৰ অৰিজিনেল ডকুমেণ্টখিনি লগত লৈ যাব। তাত পুলিচ ভেৰিফিকেশ্যন আপোনাৰ অৰিজিনেল ডকুমেণ্টখিনি চাব, আৰু কেতিয়াবা জেৰক্স কপি এটাও বিচাৰে। সেইবাবে সেইটো দুটা যে জেৰক্স কপি কৰিবলৈ মই কৈছিলোঁ, এটা তাত দিলে, তাত আৰু এটা যদি নিবিচাৰে সেইখিনি আছে, সেয়া আপুনি দিলে পুলিচ ভেৰিফিকেশ্যনত হৈ গ'ল। তাৰপিছত আপোনাৰ অৰিজিনেল ডকুমেণ্ট চোৱাৰ পিছত পুলিচ ৰিপৰ্ট হয়। হোৱাৰ পিছত আপুনি ঘৰত আহি পেলাই কেইদিনমান ৱেইট কৰক। আপোনাৰ বাই পষ্টত যিখন পাছপোৰ্টখন হৈ গ'ল, সেই পাছপোৰ্ট আপোনাৰ ঘৰত পাই যাব। যদি কভাৰ অৰ্ডাৰ কৰিছিলে, কভাৰো আহি যাব, পাছপোৰ্টো আপোনাৰ ঘৰলৈ বাই পষ্টত আহি যাব। এইখিনিয়ে আছিলে আপোনাৰ গোটেই পাছপোৰ্ট অনলাইন ঘৰতে ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰাৰ পৰা আপুনি পাছপোৰ্ট সেৱা কেন্দ্ৰলৈ গৈ তাত ফিজিকেল ভেৰিফিকেশ্যন কৰাই অহালৈকে এই গোটেইখিনি প্ৰচেছটো একেবাৰে ইজি। আৰু এমাহৰ ভিতৰত আপোনাৰ 15 দিনমানৰ ভিতৰত এইখিনি কৰিলে, বাকী 15 দিন এমাহৰ ভিতৰত আপোনাৰ পাছপোৰ্ট আহি ঘৰ পাই যাব। ভিডিঅ'টোৰ আৰম্ভণিতে মই পাছপোৰ্টক লৈ আমাৰ মনলৈ অহা কিছুমান প্ৰশ্নৰ কথা কৈছিলোঁ। এতিয়া সেইসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। যে আমাৰ প্ৰথমতে মনলৈ আহে, পাছপোৰ্টনো কি হয়? পাছপোৰ্ট হৈছে আমি ভাৰতীয় নাগৰিক বুলি চিনাকি দিয়াৰ সৰ্বোচ্চ প্ৰমাণপত্ৰ বা নথিপত্ৰ বা ডকুমেণ্ট, সেয়াই হৈছে পাছপোৰ্ট। আৰু দ্বিতীয়তে আৰু এটা প্ৰশ্ন আহে মনলৈ যে পাছপোৰ্ট আৰু ভিছা একেই নেকি? নহয়, পাছপোৰ্ট আৰু ভিছা দুইটা হৈছে বেলেগ বেলেগ বস্তু। পাছপোৰ্ট হৈছে আপুনি ভাৰতীয় নাগৰিক বুলি চিনাকি দিয়াৰহে প্ৰমাণপত্ৰ, আৰু ভিছা হৈছে আপুনি যিখন দেশলৈ যাব
সেই দেশখনে আপোনাক প্ৰদান কৰা অনুমতি পত্ৰ যে আপুনি সেই দেশখনত গৈ সোমাবগে পাৰিব। এয়াই হৈছে ভিসা আৰু পাছপৰ্টৰ মাজৰ ডিফাৰেন্সটো। এতিয়া আমাৰ মনলৈ আহে যে পাছপৰ্ট আমি প্ৰত্যেকখন দেশলৈ যাবৰ বাবে বেলেগ বেলেগ বনাব লাগিব নেকি? নাই, নহয়। পাছপৰ্ট এখনেই থাকে আৰু সেই এখন এজন ভাৰতীয় নাগৰিকৰ এখনেই পাছপৰ্ট আৰু সেইখন পাছপৰ্টৰ জৰিয়তে আপুনি পৃথিৱীৰ যিকোনো দেশলৈকে যাব পাৰিব। খালি কেৱল আপোনালোকে যাবৰ সময়ত এখন ভিসা সেই দেশখনৰ পৰা এপ্লাই কৰি ল'ব লাগিব। এতিয়া আৰু এটা প্ৰশ্ন আহে যে মনলৈ যে আমাৰ পাছপৰ্টখন থাকিলেনো কি কি সুবিধা হয়? পাছপৰ্টখন থাকিলে আমাৰ বহুত ক্ষেত্ৰত সুবিধা হয়। প্ৰথমটোৱে হৈছে পাছপৰ্টখনে আমি যে ভাৰতীয় নাগৰিক হয় তাৰ প্ৰমাণ দিয়াৰ ক্ষেত্ৰত আটাইতকৈ ভেলিড প্ৰুফ আৰু দ্বিতীয়তে হৈছে আমি যেতিয়া কেতিয়াবা এপ্লাই কৰিলে আমাৰ বহুত ক্ষেত্ৰত পুলিচ ভেৰিফিকেশ্যনৰ কথা আহে আৰু যেতিয়া আপোনাৰ পাছপৰ্ট থাকে তেতিয়া আপোনাৰ পুলিচ ভেৰিফিকেশ্যনৰো কোনো দৰকাৰ নাই। আৰু এটা হৈছে যে আপুনি যেতিয়া ক'ৰবাত কিবা এটা আপোনাৰ এড্ৰেছ প্ৰুফ, আইডেণ্টিটি, যিকোনো ক্ষেত্ৰতে আপুনি যেতিয়া প্ৰুফ এটা দিবলগীয়া হয় তেতিয়া আপুনি যদি পাছপৰ্টখন প্ৰথমতে দিয়ে তেতিয়াহ'লে আপোনাক আৰু বেলেগ ডকুমেণ্ট নিবিচাৰে। বহুত ক্ষেত্ৰত আপোনাৰ পাছপৰ্টখনেই সকলো হৈ যায়। সেইবাবে আমাক পাছপৰ্টখন লাগে। এইবোৰেই হৈছে পাছপৰ্ট এখন থকাৰ সুবিধা। এতিয়া মনলৈ অহা অন্তিমটো প্ৰশ্ন হৈছে যে পাছপৰ্ট এখন বনাবৰ কাৰণে আমাৰ এপ্লাই কৰোঁতে কিমান টকা খৰচ পৰে, অৰ্থাৎ ফিজটো কিমান হয়। চাওক, পাছপৰ্টখনত এটা গভৰ্ণমেণ্ট ফিজ দিব লাগে, যিটো যদি আপুনি নৰ্মেল পাছপৰ্ট বনায় তেতিয়া 1500 টকা অনলাইন এপ্লাই কৰোঁতে আপোনালোকে দি দিব লাগে। আৰু যদি তৎকাল বনায় তেতিয়া অলপ বেছি পৰে। মই নৰ্মেলখনৰ কথাহে কৈছোঁ। তাত আপোনালোকে 1500 টকা দিলে, তাৰপিছত যেতিয়া ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যায় তেতিয়া আপোনালোকক তাত এটা পাছপৰ্টৰ কভাৰ লাগিব নেকি সুধে, যিটো 500-600 টকাৰ ভিতৰত আহে। আৰু এইটো কম্পালচৰি নহয় যে আপুনি ল'বই লাগিব তেওঁলোকৰ পৰা। যদি লয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ এটা কভাৰ আহিব, যিটো কভাৰৰ ভিতৰত আপুনি পাছপৰ্টখন ভৰাই থ'ব পাৰিব আৰু এই কভাৰটো 500-600 টকামান ল'লে পৰিব। সিমানেই খৰচ পৰে। আৰু ইয়াতে ভাবি চাওকচোন যে আপোনাৰ 10 বছৰৰ কাৰণে ভেলিডিটি থকা এখন পাছপৰ্ট আপুনি মাত্ৰ 1500 বা 2000 টকাত যদি বনায়, আপুনি 10 বছৰ সেই পইচাটো ডিভাইড কৰিলে গমেই পাব এবছৰত কিমান পৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে আৰু আপোনালোকৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ মই উত্তৰ দিব পাৰিছোঁ বুলি ভাবিছে, তেনেহ'লে এই ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি মোক জনাবচোন কেনেকুৱা পাইছে। লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলৰো সুবিধা হয়। আৰু এনেকুৱা ধৰণৰ বহুতো ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ এটা নতুন ভিডিঅ'ত আমি পুনৰবাৰ লগ পাম। আজিলৈ ধন্যবাদ।